নিজৰ বাবে দুখ অনুভৱ কৰা বন্ধ কৰক। বাহানাবাজি এৰক। নমস্কাৰ বন্ধু বান্ধৱীসকল, জে ষ্টুডিঅ'লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাই আজি এই ভিডিঅ'টো আৰম্ভ কৰিছোঁ। আপোনাক কিহে বাধা দি আছে? আপুনি অত্যধিক ভাগৰুৱা হৈ পৰিছে নেকি? পৰ্যাপ্ত পৰিমাণে আপুনি টোপনি যাবলৈ পোৱা নাই নেকি? পৰ্যাপ্ত পৰিমাণৰ শক্তি আৰু সময় নাছিল নেকি আপোনাৰ? এইটোৱেই আপোনাক এই মুহূৰ্তত বাধা দিছে নেকি? পৰ্যাপ্ত পৰিমাণৰ ধন নাই নেকি আপোনাৰ? এনেধৰণৰ অজুহাতবোৰ সেই ব্যক্তিজনৰ বাবে সৰ্বশ্ৰেষ্ঠ যেন লাগে, যিয়ে সেইবোৰ নিজেই সৃষ্টি কৰি লয়। নিজৰ বাবে দুখ অনুভৱ কৰা বন্ধ কৰক। যদি আপুনি কেতিয়াবা চিনাকি কাৰোবাক 5-6 তাৰকাযুক্ত হোটেলত বিলাসিতা কৰা দেখে, তেন্তে ঈৰ্ষা নকৰিব। কাৰণ এইটো পাবলৈ তেওঁ কষ্ট কৰিছে, গাধ খাটন দিছে। আপোনাৰ নিজৰ মাজৰ সেই গাধটোক জাগ্ৰত কৰক, কৰ্মত লগাওক। আপোনাৰ দেশ আৰু আপোনাৰ সম্প্ৰদায়ত আপোনাৰ প্ৰৱেশাধিকাৰ আৰু সম্পদৰ সুবিধা লোৱাৰ সময় হৈছে। আপুনি আপোনাৰ জীৱনত এটা সমস্যা পাইছে, আপুনি আপোনাৰ পৰিৱেশৰ সৈতে এটা সমস্যা পাইছে। ইয়াৰ বিষয়ে কিবা কৰিব নেকি? যদি আপুনি বিচাৰে তেন্তে ইয়াক প্ৰাপ্ত কৰক। অজুহাতবোৰ বৈধ নহয়, চিনাক্ত কৰক। সিহঁতক কঢ়িয়াই আনিছে, সিহঁতক ৰচনা কৰা হৈছে। সেইবোৰ মিছা। আৰু আপুনি মিছা কথাবোৰ কেনেকৈ বন্ধ কৰিব? আপুনি সত্যৰ সৈতে মিছা কথা বন্ধ কৰক। আৰু সঁচা কথাটো হ'ল, আপোনাৰ সময় আছে, আপোনাৰ দক্ষতা আছে, আপোনাৰ জ্ঞান আৰু সমৰ্থন আছে, আৰু ইচ্ছা শক্তি আছে আপোনাৰ। ইয়াক সম্পন্ন কৰাৰ অনুশাসন আছে। জীৱনৰ সকলো ভাল বস্তুৰ ফল এটা প্ৰত্যাহ্বানৰ সৈতে আৰম্ভ হয়। সকলোবোৰ ওপৰলৈ উঠিছে যি সাৰ্থক। নিজে আপোনাৰ ওচৰলৈ আহিব নোৱাৰে, আৰু ই আপোনাৰ কোলাত পৰিবহি নোৱাৰে। আৰু এইটো এনেকুৱা কিবা নহয় যি অ' মাই গড, এইটো ইমান সহজ আছিল বুলি ক'ব পাৰি। ই সদায় কঠিন। যদি আপুনি ইয়াক বিচাৰে, আপুনি ইয়াক ল'বলৈ নিজে আগবাঢ়ি যাব লাগিব। এইটো আপোনাৰ সুযোগ, এইটো আপোনাৰ মুহূৰ্ত, এইটো আপোনাৰ সময়। এইখন আপোনাৰ ঠাই, এইটো আপোনাৰ সুযোগ, এইটো মোৰ সময়, এইটো মোৰ মুহূৰ্ত। কাইলৈ দৰে কোনো বস্তু নাই। আমি আজিহে পাইছো। এয়া আপোনাৰ সপোন। যদি আপুনি এই প্ৰাপ্তিৰ দিশে যাব বিচাৰে, আপোনাৰ সঠিক পথ চিনাক্ত কৰক আৰু ইয়াক লাভ কৰক। এইখন আপোনাৰ খেলপথাৰ। ইয়াত আপুনিয়ে ৰেফাৰী, আপুনিয়ে গলকিপাৰ, আপোনাৰ হাততে বল আছে। আজিৰ পৰাই সকলো বাহানা এৰক। সকলো বাধা একাষৰীয়া কৰি নিজৰ মন স্থিৰ কৰি 1000টা গ'ল আপুনিহে দিব। গ'ল আপুনি খাবলৈ অহা নাই। ধন্যবাদ বন্ধু বান্ধৱীসকল। আশা কৰোঁ ভিডিঅ'টো যদি আপোনালোকে ভাল পালে তেন্তে লাইক কৰিব, কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিব। চেনেলটোলৈ যদি আপুনি নতুনকৈ আহিছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি নতুন ভিডিঅ'বোৰ প্ৰথমে পাবলৈ কাষতে থকা বেল আইকনটো টিপিবলৈ নাপাহৰিব।